এতিয়া যেহেতু কঁঠালৰ বতৰ গতিকে আজি তৈয়াৰ কৰিবলৈ লৈছোঁ কেইটামান কঁঠালৰ পিঠা। কঁঠালত বহুত বেছি পুষ্টি থাকে আমি জানোৱেই, কিন্তু বহুতে ডাঙৰেই হওক বা সৰু ল'ৰা ছোৱালীয়ে হওক পকা কঁঠালটো খাবলৈ বেয়া পায়। গতিকে যিসকলে বেয়া পায় এনেদৰে পিঠা তৈয়াৰ কৰি খাব পাৰে। তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। প্ৰথমতে পিঠাকেইটাৰ কাৰণে ইনগ্ৰিডিয়েণ্টছখিনি লৈছোঁ। প্ৰথমতে লৈছোঁ আটা, মই ইয়াতে লৈছোঁ আধা কাপ আৰু মই আশীৰ্বাদ আটাটো ব্যৱহাৰ কৰিছোঁ। তাৰ লগতে ইয়াতে দিম ডাঙৰ চামুচেৰে 4 চামুচ পিঠাগুড়ি, যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি হ'লেই হ'ল। শুকান পিঠাগুড়ি লৈছোঁ। আৰু সৰু ল'ৰা ছোৱালীক বহুত বস্তু খুৱাবলৈ আমাৰ অসুবিধা হয়, খাবলৈ নোখোজে। গতিকে আপোনালোকৰ ঘৰত থকা ল'ৰা ছোৱালীও যদি কঁঠালটো খাবলৈ বেয়া পায় তেতিয়াহ'লে এনেদৰে ট্ৰাই কৰি চাবচোন। আৰু যিহেতু ঘৰতে তৈয়াৰ কৰা গতিকে হেল্ডিও হয় আৰু খায়ো বহুত বেছি ভাল পাব। আৰু এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিছোঁ অলপমান চুজিটোৱে পিঠাটো অকণমান ক্ৰিপচি কৰে। আৰু চুজিটো একো মই জোখ হিচাপে দিয়া নাই, এটা আন্দাজত দিছোঁ। প্ৰায় ডাঙৰ চামুচেৰে 2 চামুচমান চুজি মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। এতিয়া এই মিশ্ৰণটোৰ লগত এড কৰিব লাগিব 1 চিকুট নিমখ। নিমখে পিঠাকেইটাৰ সোৱাদটো আৰু অলপমান এনহেঞ্চ কৰি তোলে। এইটো অপশ্যনেল হয়, নিদিলেও হয়, কিন্তু দিলে আৰু বেছি টেষ্টি হয় পিঠাকেইটা। এয়া মই দিছোঁ 1 চিকুট নিমখ। লগতে এতিয়া দিব লাগিব চেনি অলপমান। চেনি নিজৰ আন্দাজ অনুসৰি দিব, যিহেতু কঁঠালত অলৰেডি মিঠা থাকেই। মই ডাঙৰ চামুচেৰে 2 চামুচ চেনি দিলোঁ। আপোনালোকে আপোনালোকৰ পচন্দ মতে চেনিটো দি ল'ব। এতিয়া ধুনীয়াকৈ গোটেই মিশ্ৰণখিনি পুনৰ এবাৰ সানি লৈ ইয়াতে যোগ কৰিব লাগিব কঁঠাল কেইফুটা। মই প্ৰথমতে 4 ফুটা কঁঠালে গুটিকেইটা উলিয়াই লৈ দিছোঁ। পিছত যদি প্ৰয়োজন হয় আৰু অলপমান দিব লাগিব। প্ৰথমতে সানি লৈছোঁ গোটেই মিশ্ৰণটো আৰু অলপমান ঢিলাকৈ ৰাখিছোঁ। টাইট ডো এটা নালাগে আমাক, যিহেতু পিঠাৰ কাৰণে তৈয়াৰ কৰিছোঁ। আৰু পিছত মই কঁঠাল ইয়াতে আৰু এফুটা যোগ কৰিছোঁ। মুঠতে 5 ফুটা কঁঠালেৰে মোৰ মিশ্ৰণটো তৈয়াৰ হৈ গৈছে। এতিয়া কেৰাহীখনত তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু অলপকৈ পিঠাকেইটা ভাজিবলৈ আৰম্ভ কৰিছোঁ। আৰু এইখিনি সময়ত গেছৰ ফ্লেমটো একদম ল' ৰাখিব লাগিব, যিহেতু মিশ্ৰণটোত আমাৰ পিঠাগুড়ি আছে। গতিকে গেছৰ ফ্লেমটো হাই ৰাখিলে পিঠাকেইটা জ্বলি যাব। গতিকে ল' ৰাখি পিঠাকেইটা ভাজিব লাগিব। তাৰ কাৰণে অকণমান সময়ৰ প্ৰয়োজন হয়, কিন্তু খুব টেষ্টি হয়, খুব ভাল লাগে কঁঠালৰ পিঠা খাই। যিসকলেতো খাইছে জানেই, যিসকলে খোৱা নাই কেতিয়াবা ট্ৰাই কৰিব। প্ৰথমকেইটা পিঠা মোৰ ভাজি হৈ গৈছে। এতিয়া বাকী থকা পিঠাকেইটা এনেদৰে মই অলপকৈ ভাজি আছোঁ। আৰু এই মিশ্ৰণটোত কিন্তু মই কোনো ধৰণৰ বেকিং পাউডাৰ বা ছ'ডা ব্যৱহাৰ কৰা নাই। মই কঁঠালৰ পিঠা এনেদৰে তৈয়াৰ কৰোঁ আৰু এনেদৰে বহুত বেছি কোমল হয় পিঠাকেইটা। আৰু 4-5 দিনলৈ ধুনীয়াকৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰি। আৰু বিভিন্ন ফল মূলৰ আমি যেনেকৈ পিঠা তৈয়াৰ কৰোঁ, যেনে তাল পিঠা হওক বা কল পিঠা হওক, আৰু তাল পিঠাটোতো বিশেষকৈ ভাদ মাহত খাব লাগে বুলি কয়েই। তাৰ লগতে আমি কঁঠালৰো এনেদৰে পিঠা তৈয়াৰ কৰি খাব পাৰোঁ আৰু ভাল লাগে কঁঠালৰ পিঠাকেইটাও খাই। আপোনালোকে যিসকলে খাইছে তেওঁলোকে জানে, কিন্তু যিসকলে খোৱা নাই কেতিয়াবা এনেদৰে তৈয়াৰ কৰি খাবচোন, ভাল পাব আশা কৰোঁ। আৰু ল'ৰা ছোৱালীও কিন্তু খাই ভাল পায়, বেয়া নাপায়। আৰু এয়া মোৰ বাকীকেইটা পিঠাও হৈ গৈছে আৰু ৰংটো দেখিছেনে কিমান ধুনীয়া আহিছে। এতিয়া মই আপোনালোকক ওচৰৰ পৰা দেখুৱাম কিমান কোমল হৈছে পিঠাকেইটা। এয়া মোৰ গোটেইকেইটা পিঠা ভাজি হৈ গৈছে আৰু এয়া চাওকচোন, ওচৰৰ পৰা দেখুৱাইছোঁ পিঠাকেইটা। এয়া চাওক কিমান কোমল হৈছে, দেখিছেনে? ভাঙি নেদেখুৱালেও আপোনালোকে গমেই পাইছে। এয়া চাওকচোন কিমান ধুনীয়াকৈ এয়া কোমলকৈ পিঠাকেইটা তৈয়াৰ হৈ গৈছে। তো ফ্ৰেণ্ডছ, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব চেনেলটোলৈ। আৰু নতুন ভিডিঅ' পুনৰ সোনকালে আনিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আহিছোঁ ফ্ৰেণ্ডছ, বাই বাই।